এতিয়া মূৰ্তি ল'ব আহিছোঁ, মূৰ্তি লওঁ। এতিয়া মূৰ্তি লৈ কিনে আকৌ মৰাতি বেলবৰণ তাতে মূৰ্তিৰ ওপৰত বহাম। আপোনাক দেখাই ল'ব আমাৰ ছেপাৰেটকৈ আছে। এইটো সৰু মূৰ্তি চাব পাৰে এবাৰ, কাৰণ ডাঙৰ বনোৱা নাই কৰোণাৰ কাৰণে। সেইটোও ভাল লাগিছে। আমাৰ মূৰ্তি উঠাই ল'লোঁ দুৰ্গা মা। এতিয়া আমাৰ গাড়ীখনত বেলেগ মূৰ্তি উঠাম, আগতে ৰখিব দে আমাৰ এইখন সমাজ। আমি ৰাস্তাত এটা মেকুৰী দেখা পালোঁ, চাব পাৰে ইমান কিউট সৰু, মানে জন্ম পাইছে নেকি এতিয়া। কিটি 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 কালাৰ চালাৰ লাগি আছে, একদম সৰু, জন্ম পাই কেনে ওলাইছে। ইউটিউবত উঠি আছা, এইফালে চাই দিয়া তোমাৰ মাকটোক আমি বিচাৰি পাই যাম। ইয়াৰ মাক যোনে হয় আৰু যাক লাগে লৈ যাব পাৰে। লাল গণেশত এইটো পৰি আছে। Pangkas, एक बार स्माइल।